আয়ুর্বেদিক বনলতা অজাৰ ভিডিঅ' চাৱাৰ কাৰণে ধন্যবাদ। মুছলমান ভাইসকলৰ কাৰণে আসসালামু আলাইকুম, হিন্দু ভাইসকলৰ কাৰণে নমস্কাৰ। মই আজি আপোনালোকৰ আগত ঘৰুৱা ঔষধি টিপছ লৈ আহিছোঁ। এই ঘৰুৱা ঔষধি টিপছ আজি বাইদেউ আৰু ভণ্টিসকলৰ কাৰণে। আপোনালোকে যদি এই টিপছটো ব্যৱহাৰ কৰিব খোজে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, তেতিয়াহে আপোনালোকে গম পাব কেনেকুৱা এই টিপছটো ব্যৱহাৰ কৰিব লাগে। আৰু এই চেনেলত যদি আপোনালোকে নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনত টিক মাৰি দিব। এইটো ঘৰুৱা ঔষধ বাইদেউ আৰু ভণ্টিসকলৰ কাৰণে। যোন বাইদেউ আৰু ভণ্টিসকলৰ মাহিলা ঋতু হোৱাৰ সময়ত তল পেটত বিষায়, সেই বাইদেউসকলে কেনেকুৱা এইটো টিপছ ব্যৱহাৰ কৰিব লাগে। আপোনালোকৰ মাহিলা ঋতু হোৱাৰ সময়ত তল পেটত বিষাই থাকিলে আপোনালোকে ভয় খাই যায়, মোৰ ডাঙৰ বেমাৰ হৈ গ'ল। আপোনালোকে আৰু ভয় খাব নালাগে, এইটো এটা সৰু বেমাৰ। আপোনালোকৰ মাহিলা ঋতু হোৱাৰ সময়ত তল পেটত যদি বিষায় তেনেহ'লে আপোনালোকে ঘৰুৱা দৰৱেদি বেমাৰটো ভাল কৰিব পাৰিব। এই ঘৰুৱা দৰৱটি আপুনি ভালদৰে জানি লওক। আপোনালোকৰ মাহিলা হোৱাৰ সময়ত তল পেটত বিষালে পানী গৰম কৰি ফ্লাস্কত ভৰাই থৈ দি আধা ঘণ্টা পিছে পিছে 1 কাপ কৰি আপোনালোকে পানীটো খাব, তেতিয়াই আপোনালোকৰ পেটৰ বিষ ভাল হ'ব। আৰু আপোনালোকে এই আধা ঘণ্টা পিছে পিছে পানী খোৱাৰ যদি দিগদাৰী ভাবে তেনেহ'লে আপোনালোকে আৰু এটা কাম কৰিব পাৰে। হট বেগত গৰম পানী ভৰাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তল পেটত। 2 নম্বৰ টিপছটো আপোনালোকে যদি ব্যৱহাৰ কৰিব খোজে তেনেহ'লে ভিডিঅ'টো মনেদি চাওক। আপোনালোকৰ যদি মাহিলা ঋতু হোৱাৰ সময়ত তল পেট বিষায় তেনেহ'লে আপোনালোকৰ এই ঘৰুৱা পদ্ধতি ঔষধটো ঘৰতে বহি বনাব পাৰিব আৰু তলপেটৰ বিষ একেবাৰে ভাল কৰিব পাৰিব। এই তলপেটৰ বিষ ভাল কৰোঁতে আপোনালোকৰ 3টা বস্তু লাগিব: আদা, লেবু আৰু মধু। এই 3টা বস্তু দি ঘৰত বহি আপোনালোকৰ তলপেটৰ বিষ ভাল কৰিব পাৰিব। 1 গিলাচ গৰম পানী কৰি আপোনালোকে 1 ইঞ্চিমান আদা ল'ব। আদাটো পিচ পিচ কৰি কাটি এই গৰম পানীত ভিজাই থ'ব লাগিব। যেতিয়া পানীটো কুহুমীয়া ঠাণ্ডা হ'ব তেতিয়া আপোনালোকে তাৰ ভিতৰত মধু দি আৰু 1 টুকুৰ লেবু ৰস দি পেলাই আপোনালোকে ভালদৰে মিলাই এই পানীটো খাব লাগিব। এই পানীটো এনেকুৱা দিনত 2 বাৰ খাব লাগিব, 3 দিন। এনেকুৱা 3 দিন খালে আপোনালোকৰ পেটৰ বেমাৰ ভাল হ'ব। এনেকুৱা আপোনালোকৰ মাহিলা ঋতু হোৱাৰ 3 মাহ এনেকুৱা ঋতু হোৱাৰ সময়ত 3 দিনকৈ 2 বেলা খালে আপোনালোকৰ পেটৰ বিষ একেবাৰে গুচি যাব। ধন্যবাদ।